এতিয়া মই কি কৰোঁ? কিবা এটা খাই লোৱাই ভাল নেকি? এইখন বিস্কুট আজি যদি মই এই গোটেইখিনি খাওঁ তেতিয়াহ'লে কাইলৈ মই কি খাম? গতিকে এটা কাম কৰোঁ, আজি মই এই দুখন বিস্কুট খাই লওঁ আৰু বাকী কেইখন মই কাইলৈ খাম। গতিকে মই এতিয়া কোনোবা আহিছে, বিস্কুটৰ ভাগ ল'ব। তুমি কি মানুহ বৰ্মন? এই চেণ্ডেলযোৰ বাহিৰত থৈ আহিব লাগে বুলি তুমি নাজানা নেকি? বাহিৰত থৈ আহা। ঠিক আছে শইকীয়া দা। পিছে বৰ্মন কোৱাচোন, কিয় আহিলা? নক'ব শইকীয়া দা, মোৰ ঘৰত বৰ টান, পানীত হাঁহ নচৰা অৱস্থা হৈছে। আপুনি কিবা এটা কৰক। তাত মই কি কৰিব লাগে? আপুনি কিবা এটা কৰিব লাগিব শইকীয়া দা। এইখন মোৰ চৰকাৰ নেকি? নে মই চিয়াম? সপ্তাহত মোৰ ফুলহালিৰ বিয়া। আপুনি কিবা এটা কৰক শইকীয়া দা। দৰকাৰ হ'লে আপোনাৰ ঘৰত কামেই কৰিম মই শইকীয়া দা। ঠিক আছে, একদিনৰ হাজিৰা 150 টকা দিম, হ'বনে? 150 টকা কম হ'ব শইকীয়া দা। কম হ'ব নেকি? তুমিতো কামেই নাজানা। ঠিক আছে বাৰু, মোৰ কামো নাই কিন্তু নালাগে, মোৰ কথা নাই, হ'ব। হ'ব দিয়ক তেনেহ'লে শইকীয়া দা, মই কোনোমতে চলাম। পিছে শইকীয়া দা, খোৱাৰ ক্ষেত্ৰত কি থাকিব? মাছ মাংস থাকিবনে? মাছ মাংস? মই ঘৰত আলহী আহিলে মাছ মাংস নিদিওঁ। কেতিয়াবা সৰু আলহী আহিলে উপায় নাপালে কণীৰে ভাত খুৱাওঁ। তোমাকো কেতিয়াবা কণীৰে ভাত খুৱাই দিম, টেনশ্যন ল'ব নালাগে। শইকীয়া দা, ৰাতিপুৱা মই ঘৰত ৰঙা চাহ একাপ খাই আহিছোঁ। আপুনি যদি একাপ চাহ খোৱালেহেঁতেন মোৰ ভাল লাগিল। মোৰ পাতে গ'ল নাই নহয়, চাওকচোন চাওক। কি লেতেৰা মানুহ। এতিয়া তুমি কিয় বাজিলা? কিয় বাজিলা তুমি এতিয়া? কিয়? আপুনি পাতিলে কি সুগন্ধ, মই পাতিলে কি দুৰ্গন্ধ? কিয়? মই পাতিব নোৱাৰো নেকি? মানুহে নাপাতে নেকি? সকলো মানুহে পাতে। ডাঙৰ মিনিষ্টাৰবিলাকেও পাতে, নৰেন্দ্ৰ মোদীও পাতে। হয়, পাতিব পাৰে, কিন্তু মই পাতিছোঁ মোৰ ঘৰত, তাতে তোমাৰ কি আহে যায়? আৰু তুমি মোৰ ঘৰত পাতিব নোৱাৰা নহয়, তোমাক কোনে অধিকাৰ দিলে? কিয়? আপোনাৰ মনত নাই নেকি? সেইদিনা যে ৰমেনৰ জীয়েকৰ বিয়াত ভাত খাই থকা অৱস্থাত যে আপুনি পাতিছিল, আপোনাৰ কাষৰ মানুহবিলাকে যে উঠি গুচি আহিছিল। ইয়াক আজি মই শইকীয়া দা, আপুনি মোক মাৰিলে নহয়। বিচাৰি দিবি? কি বুলি বিচাৰি দিবি? শইকীয়া দাৰ ঘৰত মই কাম বিচাৰি যোৱাত মোৰ হঠাৎ বাট যোৱাত শইকীয়া দাই মোৰ গাত হাত দিছে, এই বুলি মই গাঁওখনৰ ওচৰত বিচাৰি দিম। বিচাৰি দিবি? মোৰ ঘৰৰ পৰা আউট।